হয়, আজি আমাৰ লাহৰিঘাট সমষ্টিৰ অসম গণ পৰিষদ দলৰ কাৰণে এটা শুভ দিন। যি আমাৰ লাহৰিঘাট সমষ্টিৰ এটা যোগদান কাৰ্যসূচীৰ লগতে আমাৰ লাহৰিঘাট সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ কমিটিৰ গঠনাৰ্থে এখন আজি মিটিং আমি আহ্বান কৰিছিলোঁ। এই মিটিঙত আজি আমাৰ লাহৰিঘাট সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা, বিশেষকৈ তুলসীগুৰি পঞ্চায়তৰ পৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিয়া ব্যক্তি মোহাম্মদ শফিকুল ইছলাম চাহাব, তেওঁ বিগত 10 বছৰ মণ্ডল সম্পদৰ সম্পাদক আছিল। এতিয়াও তেওঁ সম্পাদক হৈ আছে। তেওঁৰ নেতৃত্বত প্ৰায় 100ৰো অধিক মানুহে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি প্ৰথমে শফিকুল ইছলাম চাহাবৰ লগতে নতুনকৈ যিসকল ব্যক্তিয়ে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে, তেওঁলোকক আমি আমাৰ অন্তৰৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু দললৈ উষ্ম আদৰণি জনাইছোঁ। আমি আশা কৰিছোঁ তেওঁলোকৰ যোগদানে বিশেষকৈ লাহৰিঘাট সমষ্টিত অসম গণ পৰিষদ দলৰ ভেটি আৰু অধিক শক্তিশালী হ'ব।